হেল্ল' গাইজ আজি ভিডিঅ'টি লৈ আহিছোঁ মাইনাৰ ৰাইজ চেৰিমনি আমি ভাতমুখত দিয়া পাতিছিলোঁ মাইনাৰ আৰু কেনেকৈ পাতিলোঁ সেইটো দেখুৱাম বুলি ভাবিছোঁ ভিডিঅ'টি এডিট কৰোঁতে দেৰিয়ে হৈ গ'ল আশা কৰোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু কেনেকুৱা পায় কমেণ্টত জনাবচোন তো এয়া ৰাতিপুৱাই পাই দেখিছেই নহয় ঘটি আৰু গিলচ লৈ এয়া খুৰীমাহঁতৰ পিছফালে আহিছোঁ কুঁৱা এটা আছে তাৰ পৰা পানী তুলিব লাগিব আৰু মাইনাক গা ধুৱাব লাগিব ইমান ৰাতিপুৱা আৰু মানুহ বিচাৰিও নাপাওঁ সেইকাৰণে আমি তিনিজনী মিলি পেলাই এনেকৈ পানী তুলিব আহিছোঁ খুৰীমাহঁতৰ পিছফালে আৰু তাইক কলৰ গুৰিত গা ধুৱাব লাগিব যেনেকৈ কইনাক গা ধুৱাই তেনেকৈ আৰু যিমানখিনি পাৰে ৰাতিপুৱাই বিশেষ কোনো আলহীও অহা নাই দেউতা আৰু দাদা আহিছে বাকী বেলেগ অহা নাই আৰু তো তেওঁলোকক চাহ পানী দি পেলাই মই এনেকৈ পানী নিব আহিছোঁ আৰু আমি ভাতমুখত দিয়া ক'ত পাতিছোঁ সেইটো আপোনালোকক দেখুৱাম কিন্তু ঘৰত পতা নাই বাহিৰতে পাতিলোঁ আৰু কেনেকুৱা কি হয় ভিডিঅ'টি শেষলৈকে চাই থাকিবচোন আপোনালোকে আশা কৰোঁ আপোনালোকে ভাল পাব তো আহক ভিডিঅ'টি আৰম্ভ কৰোঁ এতিয়া দেখুৱাইছোঁ চোতালখন এয়া দেখিছে বাথটব ৰেডি মাইনাক গা ধুৱাম আৰু লগতে আছে কলপুলি এটা সৰুকৈ পুতিছোঁ চোতালতে আৰু এতিয়া মই এয়া গৰম পানী লৈছোঁ আৰু ইয়াত যি নাদৰ পানী আনিছিলোঁ নাদ বুলিয়ে কয় আমাৰ এইটো ছাইডত মানে শুৱালকুছিত এই নাদৰ পানী মিক্স কৰি দিছোঁ আমি কিন্তু নলবাৰীত কুঁৱা বুলিয়ে কওঁ দেই তো যিয়ে নহওক এনেকৈ এতিয়া ৰেডি কৰি ৰাখিলোঁ পানীখিনি এতিয়া মাইনাক ইয়াত গা ধুৱাই দিম আৰু তাই ইমান বেছি কান্দিছে যেতিয়া পানী ঢালি দিলোঁ প্ৰথমে কান্দা নাই বাৰু এয়া দেখিছেই এয়া যেতিয়া মাহ হালধি দিলোঁ তাই মানে এইবিলাক দিলে বেয়া পায় আৰু সেইকাৰণে বহুত বেছি কান্দিছে আৰু গৰম পানী আৰু ঠাণ্ডা পানী মিক্স কৰি এনেকৈ এতিয়া তাইক ধুৱাই দিম দেউতা কাষত আছে দেউতাই মাতি আছে তাইক মানে মাইনাৰ ককা আৰু এয়া দেখিছে কান্দি এতিয়া মামা আহিছে আমাৰ আইজনীৰ ইয়াৰ দাদাও দিলে মাহ হালধি তাই মানে একদমেই বেয়া পায় এইবিলাক দিলে তথাপি আৰু কিবাকৈ নিয়মটো ৰাখিবই লাগিব নিয়মটো কৰিছোঁ আৰু এতিয়া মই অকণমান এনেই গাটো তাইক ধুৱাই দিওঁ এতিয়া দেখুৱাইছোঁ আপোনালোকক কেকটো আহি পাইছে তো দেখুৱাওঁ আৰু কেকটো মই অৰ্ডাৰ দিছিলোঁ ইয়াতে শুৱালকুছিৰ পৰিণীতাছ কেক তেওঁৰ ইনষ্টাগ্ৰামত পৰিছ কেক জোন বুলি আছে আপোনালোক যদি কেক ল'ব বিচাৰে তেওঁৰ পৰা ল'ব পাৰে ইনষ্টাগ্ৰাম আইডিটো আছে তেওঁ পৰিণীতাছ কেক বুলি আৰু বহুত বেছি টেষ্টি আছিলে বাটাৰস্কটছৰ হয় আৰু হোমমেড হয় তেওঁৰ কেকবিলাক আৰু বহুতেই বেছি ভাল লাগে আমি আহি পালোঁ মন্দিৰ আৰু এতিয়া ইয়াতে এনেকৈ ৰখি আছোঁ মানুহ কোনো অহা নাই এতিয়ালৈকে আহিব আৰু লাহে ধীৰে তো আমি যিবিলাক পাৰ্টি আহিছোঁ তেওঁলোকে ইয়াতে নিজা নিজাকৈ কামখিনি কৰিব লাগিব বাকী ৰন্ধা বঢ়াখিনি দেউতাকে তেওঁলোকে বনাই আছে তো এতিয়া মন্দিৰটো অকণমান পৰিদৰ্শন কৰোঁ আৰু সিপিনে আছে নদী তো নদীটো অকণমান চাই আহোঁ আমি আহিছোঁ এয়া শুৱালকুছিত মা মনসা মন্দিৰ য'ত মনসা পূজা হয় তাতে আহিছোঁ আৰু এইটো মন্দিৰৰ বিষয়ে হয়তো বহুতেই জানে বহুতে শুনিছে ইয়াত ডাঙৰকৈ মনসা পূজা হয় তাতেই আমি ভাবি আছিলোঁ ইয়াতে কিবা এটা কৰিম বুলি অনুষ্ঠান তো ভাতমুখত দিয়াটো ইয়াতে পাতিলোঁ আৰু এইটো মেইন মানে মন্দিৰটো আৰু দেখুৱাইছোঁ আপোনালোকক ইমান বেছি ভাল লাগিছে বহুত বেছি চাফ চিকুণ হয় আৰু আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে ইয়াত নিৰামিষ মানে ভাত চলে মানে আমিষ নাখায় ইয়াতে তো আমি নিৰামিষে ব্যৱস্থা কৰিছোঁ আৰু এয়া দেখিছেই সুন্দৰকৈ মন্দিৰটো আৰু মই দেখুৱাম বাহিৰৰ পৰিৱেশো দেখুৱাম আপোনালোকক চাই থাকিব ভিডিঅ'টি এয়া দেখুৱাইছোঁ বাহিৰৰ পৰিৱেশটো আৰু বহুতেই বেছি ভাল লাগিছে কাষতে আছে ব্ৰহ্মপুত্ৰ নদী আৰু সেইটো এটা বেছি ভাল লগা চিন আৰু দেখিছে মই মন্দিৰটোত আগতে এদিন আহিছিলোঁ পূজা চাবলৈ মানে যোৱা বছৰ মনসা পূজা চাবলৈ আহিছিলোঁ গধূলি কিন্তু বাহিৰৰ পৰিৱেশটো ইমান বেছি দেখা নহ'ল তো আজি দেখিলোঁ ব্ৰহ্মপুত্ৰৰ কাষত তেনেকৈ মনসা মন্দিৰ আছে আৰু ইমান বেছি ভাল লাগিছে পৰিৱেশটো আৰু বেছি আপোনালোকৰ ভাল লাগিব যদি মানে কেমেৰাতকৈ মানে অৰিজিনেলি আপোনালোকে দেখে আহিব সকলোৱে আহি এতিয়া আৰু ভিতৰত আহিলোঁ আৰু দেখুৱাইছোঁ আপোনালোকক ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু তাই প্ৰথমে কিতাপ আৰু কলম একেলগে তাই চুইছে আৰু ভাল লাগিছে আৰু এতিয়া মামাই ভাত মুখত দিব তাইক আৰু
এতিয়া হ'বলৈ গৈছে কেক কাটিং কেকটো আচলতে কাটিব কোনে তাকেই ভাবি আছোঁ মাইনাই কাটে নে দেউতাকে কাটে নে মামাকে কাটে আমাৰ আকৌ মামাকৰ বহুত লাজ দেই কেক কাটিব নোৱাৰে তো এয়া দেখিছে ছোৱালীও কান্দি কাটি একেবাৰে কেক কাটিব ইচ্ছা কৰা নাই যিহেতু আনিছোঁ মৰমত সেইকাৰণে নিয়মটো কৰি ৰাখিছোঁ এতিয়া হৈছে ভোজনৰ সময় আৰু এয়া আমাৰ আজি কি বনিছে সেয়া দেখুৱাইছোঁ আপোনালোকক এতিয়া এয়া যিখিনি মানুহ আহিছে সেইখিনি প্ৰথম পাৰ্টি এইটো এইসকলক আগতে খাব দিছোঁ আৰু আহিছে মানুহ বহুত কিন্তু গোটেইখিনি তোলা হোৱা নাই এই গাইজ আমাৰ কামগিলা হৈ গ'ল আৰু এতিয়া আমি আহিছোঁ অকণমান ফুৰিব আৰু এইখিনি জেগাবিলাক আপোনালোকক দেখুৱাম সকলোবোৰ চাই থাকিব আৰু মাইনাকো ভালে ভালে দিলোঁ আৰু এতিয়া দেখুৱাইছোঁ এখন পানী জাহাজ আৰু ফৰেষ্টৰ পৰা আহিছে এইখন তো আমিও ভাল ভাগ্যত এইখন দেখিবলৈ পালোঁ আৰু আপোনালোককো দেখুৱাইছোঁ মোবাইলে পঢ়ব এতিয়া জাহাজখন যায় আৰু যাওঁ নেকি উঠি জাহাজতে জাহাজতে উঠি আমি ওচৰৰ বাই নদীটো দেখাম ব্ৰহ্মপুত্ৰ নদী আৰু আপোনালোকে আহিব পাৰে ইয়াৰ শুৱালকুছিৰ মনসা মন্দিৰত বহুত বেছি ভাল লাগে আইঅ এইপিনে দেখুৱাম বাৰু হেই গাইজ ঘৰ আহি পালোঁ গধূলিয়ে হ'ল আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টি অলৰেডি বহুত দীঘল হ'ল আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু লাষ্ট মই দেখুৱাইছোঁ এয়া এখন ৱৰ্কাৰ্ছ মানে দেউতাকে তাইক গিফ্ট দিছে সেইখন দেখুৱাম বাকী গিফ্টবিলাক মই আনবক্সিং কৰা নাই সেইটো বাৰু পিছত দেখুৱাম আৰু এয়া দেখুৱাইছোঁ গাড়ীখন তাইক আৰু আজিলৈ মানে সামৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব আৰু যদি ভাল পায় প্লিজ লাইক কমেণ্টছ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিলৈ বাই বাই